নমস্কাৰ বন্ধুসকল মোৰ চেনেল এনি টেক ফৰ ইউ লৈ আপোনালোকক স্বাগতম জনাইছো স্বচ্ছ ভাৰত মিছন অসমত কিছু সংখ্যক পদ মুকলি হৈছে হে পদসমূহৰ বিষয়ে কোৱাৰ কাৰণে আজি মই ভিডিওটো বনাইছো কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি ভাল পায় তেতিয়ালৈ লাইক বাটনটো নিশ্চয় ক্লিক কৰিব এতিয়া আহক পদসমূহৰ বিষয়ে আমি আলোচনা কৰো প্ৰথম পোষ্ট হৈছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ ইয়াৰ প্ৰথম পদৰ সংখ্যা আছে এটা বয়স হ'ব আপোনাৰ 30 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব Qualification hobo apunar social works ot master degree thoka hobo lagibo aru minimum 5 bosoror apunar experience thoka hobo lagibo logote graduation aru post graduation duitate apunar 55% marks thoka hobo lagibo dormaha ei postor karone 50000 taka mahili nirdharon kora hoise second jetu post hoise hetu hoise city project officer total podor সংখ্যা hoise 95 ta বয়স আপোনাৰ 25 ৰ পৰা 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু আপোনাৰ এই পোষ্টৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী থকা হ'ব লাগিব ইঞ্জিনিয়াৰিং সিভিলত বা কম্পিউটাৰ সায়েন্সত বা ইনফৰমেশন টেকনলজি বা সোশ্যাল ওয়ার্কছত বা এই পোষ্টসমূহৰ কাৰণে আপোনাৰ টোটাল 3 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব প্ৰজেক্ট মেনেজমেন্ট ডাটাবেস মেনেজমেন্ট এমআইএস জিএস এইবিলাক ক্ষেত্ৰত 3 বছৰৰ অভিজ্ঞতা থকা হ'ব লাগিব মিনিমাম 50% নম্বৰ পোৱা হ'ব লাগিব আপোনাৰ গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন দুইটাতে দৰমহা হ'ব এই পোষ্টসমূহৰ কাৰণে 25000 পাৰ মান্থ এতিয়া আহো এই পোষ্টসমূহত কেনেদৰে এপ্লাই কৰিব আৰু ইয়াৰ কিছু টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কাৰণে প্ৰথমে আহো এই পোষ্টসমূহ হৈছে আপোনাৰ কন্ট্ৰাকচুৱেল বেচিছত হ'ব প্ৰথমতে 11 মান্থছৰ কাৰণে এই পোষ্টসমূহ থাকিব এই প্ৰজেক্টটো তাৰ পিছত আপোনাৰ পাৰফৰমেন্সৰ বেচিছত এই যেটো প্ৰজেক্ট তা হেতু এক্সটেন্ড 11 মান্থতকৈ বেছি হ'ব পাৰে এতিয়া আহো কি ধৰণে আপুনি এই পোষ্টসমূহৰ এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে এখন প্ৰেছক্ৰাইব ফৰ্ম দিয়া হৈছে এডভাৰটাইজমেন্টৰ লগত এই ফৰ্মখনত আপুনি এপ্লাই কৰিব লাগিব ফৰ্মখনৰ লিংক মই ডেসক্ৰিপচনত দি দিছো লগতে এডভাৰটাইজমেন্টৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো ফৰ্মখন ফিলআপ কৰাৰ লগতে আপুনি আপোনাৰ যিবিলাক পাছ সাৰ্টিফিকেট ডিগ্ৰী পোষ্ট গ্ৰেজুৱেচনৰ বা যিবিলাক আপোনাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট এজ প্ৰুফ গোটেইখিনি ডকুমেন্টছ আপুনি এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব লগতে ফৰ্মখনৰ লগত আপুনি এটা সেলফ এড্ৰেছ এনভেলপ দিব লাগিব 9x4 ইন সাইজত লগতে তাত 5 টকাৰ এটা ষ্টাম্প লগাই দিব লাগিব লগতে দুই কপি আপুনি কালাৰ ফটোগ্ৰাফ দিব লাগিব তাৰ লগত ৰিসেন্ট যেটো কালাৰ ফটোগ্ৰাফ আৰু এই গোটেইখিনি ডকুমেন্টছ আপুনি 17/1/2018 আগতে বা 17/1/2018 3টা বজালৈকে আপুনি পোষ্ট কৰিব পাৰে কোড পোষ্ট কৰিব তাৰ এড্ৰেছটো হৈছে অফিস অফ দা ষ্টেট মিছন ডাইৰেক্টৰ স্বচ্ছ ভাৰত মিছন আৰবান ডাইৰেক্টৰেট অফ মিউনিচিপাল এডমিনিষ্ট্ৰেচন গণেশগুৰি দিছপুৰ গুৱাহাটী 781006 এইটো এড্ৰেছত আপুনি এপ্লিকেশনখন পঠাব লাগিব তো এইখিনি আছিল মূল কথা আশা কৰো আপোনালোকে পোষ্টসমূহত এপ্লাই কৰিব এডভাৰটাইজমেন্টৰ লগত যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আপোনালোকে সেইবিলাক ভালদৰে পঢ়ি ল'ব আৰু ভিডিওটো যদি আপোনালোকে ভাল পাইছে লাইক কৰাৰ লগতে এই ভিডিওটো শেয়াৰ কৰিব যাতে আনসকলে এই পোষ্টসমূহ যে ওলাইছে তাৰ বিষয়ে গম পায় আৰু মই যাওতে আকৌ এবাৰ কৈছো আপোনালোকে যদি চেনেলটো মোৰ সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো নিশ্চয় ক্লিক কৰিব যাতে মোৰ ফালৰ পৰা অহা যিকোনো ধৰণৰ জব আপডেটৰ বিষয়ে আপোনালোকে সৰ্বপ্ৰথমে গম পায় এতিয়ালৈ আহিছো